এভৰিৱান পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মই নিহাৰিকা ৰেচিপিয়েন ব্লগ চেনেলটিলৈ বহুত দিনৰ মূৰত ভিডিঅ' এটা দিছোঁ কাৰণ এসপ্তাহমান হৈ গ'ল ভিডিঅ' দিয়া নাই অলপ প্ৰব্লেম আছিলে সেইবাবে দিব পৰা নাছিলোঁ আৰু আজি ভাবিলোঁ অলপমান ওলাই যাওঁ অলপ শ্বপিং কৰিবলৈ আছিলে সৰু সুৰা ঘৰৰ বস্তু আৰু বেটাৰ কাৰণে যিহেতু ঠাণ্ডা দিন আহিছে ঠাণ্ডা অৱশ্যে কাপোৰ অহা নাই তথাপিও ৰাফিজৰ কাৰণে অলপমান বজাৰ কৰোঁ বেটাৰ কাৰণে এতিয়া গৈ আছোঁ তিনিচুকীয়া আৰু চাওঁ কিমান কি বজাৰ কৰিব পাৰোঁ দেখাব পাৰোঁ আপোনালোকক তেতিয়াহ'লে বলক ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া বাজিছে 11:30মান বাজিছে আৰু এতিয়া গৈ আছোঁ আৰু একেবাৰে বজাৰত লগ পাই আছোঁ আৰু এতিয়া সোমাইছোঁ বিশালত চাওঁচোন ইয়াত নতুন কালেকশ্যন আহিছে নেকি আহিছে অলপমান কিন্তু এইযোৰ দেখিছেনে শ্বুট মই বেটাক আগতে পিন্ধাইছোঁ বহুত কমফৰ্টেবল হয় কিন্তু বেটা চাইজৰ নাই সেইবাবে এইযোৰ নহ'ব আৰু এইটো লাগিব হ'ব এইটো হ'ব ভাল লাগিছে চাই ল তুমি তথাপি চাই লোৱা কোনটো লোৱা চাই লোৱা লৈ লোৱা হ'ব তাই এখনহে গাড়ী পছন্দ হৈছে ইমানবোৰ গাড়ী দেখাইছোঁ নাই এখনহে পছন্দ হৈছে এইটো লাগিব নে এইটো লাগিব এইটো আৰু এতিয়া বেলেগ এখন শ্বপিং মললৈ আহিছোঁ ইয়াত অকলে বেটাৰ কাৰণে পাম আৰু সৰু বাচ্চাবোৰৰ কাৰণে আছে নন হেক কদম আৰু এইখনত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে সেইবাবে ইয়ালৈ আহিলোঁ হাজবেণ্ড আহিছে কিন্তু মই অহা নাছিলোঁ আগতে আৰু বিশালত ভাল বস্তু পোৱা নগ'লেই আৰু কিটচেনৰ কাৰণে যিখিনি মানে প্ৰয়োজন আছিলে সেইখিনি লোৱা হ'ল আৰু বেটাৰ কাৰণে বেছি লোৱা নহ'লে ইয়াতে ল'ম বুলি আহিলোঁ শ্বপিং টাইম শ্বপিং কৰিছে দেই দিৱালী ভালকৈ লাগিছে আমাৰ দেৱালী আগে কৈছোঁ নহ'লে পূজা শ্বপিং নহ'ল ন দুৰ্গা পূজা এবাৰ দেৱালী আগে শ্বপিং কৰিছোঁ কিবা পূজা আমাৰ বেয়া গ'ল বহুত বেয়া সেইকাৰণে দিৱালীৰ কাৰণে এতিয়া প্ৰিপেৰেশ্যন ভালে লাগিছে আয়ো এলিয়েন আৰু এটা কপা ওলাইছে সেইফালে ভিতৰত এটা কপা ওলাইছে কেনেকুৱা লাগিছে সেইফালেহে চাই আছে খানাখন মজা লাগিছে ইয়াৰ লগত হেৰি বগা পিন্ধিলেও ভালে হ'ব এবাৰ খাই দিয়ক ঘৰৰ আকৌ বাইককেইখনত ৰখি থাকিবগে দাই লগত উঠা দাই লগত পিছফালে মই বহিব পিছফালে কি মজা লাগে বহি থাক বহা নবহে এতিয়া ঘৰ পালোহি আৰু ফ্ৰেছ হৈ লওক তাৰপিছত লগ পাই আছোঁ আৰু ৰাতিলৈ বনাইছোঁ মই চিকেন ফুলকবিৰ লগত বনাম আৰু কেনেধৰণে বনাইছোঁ ভাবিছোঁ আপোনালোকৰ মাজত ৰেচিপিটো শ্বেয়াৰ কৰোঁ খাবলৈ বহুতে ভাল হয় আৰু চিম্পলকৈ বনাওঁ যিহেতু ভাবিছোঁ আপোনালোকৰ কামত আহিব ফুলকবি 2টা লৈছোঁ এই ধৰণে কাটি আৰু আলু 2টা লৈছোঁ এটা বিলাহী আৰু পিঁয়াজ লৈছোঁ 2টা ৰুকি লৈছোঁ নহৰু আদা পেষ্ট আৰু ধনিয়া এইখিনি কাটি লৈছোঁ তাৰপিছত ইফালে মই চিকেনখিনি ফ্ৰাই কৰিম ফ্ৰাই কৰিবৰ কাৰণে মই হালধি দিছোঁ আধা চামুচ আৰু অলপমান নিমখ দিছোঁ এইখিনি মেৰিনেট কৰি ৰাখি থ'লে ভাল বেছি সময় কিন্তু মই ফটাফট বনাব লাগে সেইবাবে মেৰিনেট কৰি আৰু ডাইৰেক্ট বনাই দিছোঁ ফ্ৰাই কৰি দিছোঁ তেনেকৈ খাবলৈ বহুত ভাল হয় আৰু এতিয়া মই অকণমান দিম নহৰু পেষ্ট আৰু গোটেইখিনি নিদিওঁ অলপমানহে দিম লগতে মই পিঁয়াজো অলপমান দিম বেছি নহয় অলপমান দিম গোটেইখিনি নিদিওঁ পিছত মই দিব লাগিব সেইকাৰণে এতিয়া নহৰুখিনি আৰু পিঁয়াজখিনি দিয়াৰ পিছত পুনৰ মই সানি লৈছোঁ আৰু আপোনালোকে চাই দিব ৰেচিপিটো কি ধৰণে বনাইছোঁ আৰু আজি যিখিনি শ্বপিং কৰিছিলোঁ আপোনাৰ নেক্সট ভিডিঅ'ত দেখাম আজি দেখাবলৈ নহ'ব বহুত ভিডিঅ'ত দীঘল হৈ যাব সেইবাবে আৰু এতিয়া বনাব লৈছোঁ মই চিকেনখিনি মানে ফ্ৰাই কৰি ল'ব লৈছোঁ তেলখিনি গৰম হ'ল তেতিয়া চিকেনখিনি দি দিছোঁ এতিয়া ফ্ৰাই কৰি লওঁ
আৰু ভিডিঅ' কোৱালিটিটো ইমান ভাল নাহিলে দেখিছেনে মানে কেমেৰাটো থওঁতে অকণমান গণ্ডগোল হ'ল সেইবাবে অকণমান ধোঁৱা টাইপৰ ওলালে আৰু কেমেৰাটো সন্মুখত সেইবাবে ক্লিয়াৰ নাহিলে আচলতে আপোনালোকে ইগন'ৰ কৰিব সেইটো আৰু এতিয়া মই গেছটো অলপ হাই ফ্লেমত দি এতিয়া এইখিনি ফ্ৰাই কৰি লৈছোঁ 80-90% মই ফ্ৰাই কৰি ল'ম এইখিনি আৰু ফ্ৰাই কৰি লোৱাৰ পাছত এখন প্লেটত মই উলিয়াই লৈছোঁ আৰু উলিয়াই লোৱাৰ পাছত একেখিনি তেলতে মই দুখিলা তেজপাত দিছোঁ তেল বেছি দিব নালাগে আৰু এইখিনিয়ে জোখৰ হৈ যাব আৰু ইফালে দিছোঁ মই জলকীয়া আপোনালোকে যিমান খাই দিব পাৰে মই অকণমান জ্বলা খাম সেইকাৰণে 4টা জলকীয়া দিছোঁ এতিয়া পিঁয়াজখিনি নহৰু আদা সকলোখিনি দি দিছোঁ একেলগতে এতিয়া ভালকৈ মই ভাজি আছোঁ কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি আছোঁ আৰু ভাজি থোৱা পাছত এতিয়া মই হালধি দিছোঁ আধা চামুচ আৰু জিৰা পাউডাৰ অলপমান দিছোঁ আধা চামুচ দিছোঁ আৰু মিট মছলা 1 চামুচে দিছোঁ আৰু মছলা আপোনালোকে যি পাৰে দিব পাৰে মই বিশেষ মছলা নিদিওঁ আচলতে খাবলৈ ভাল হয় তথাপিও ইমান মই মছলা ব্যৱহাৰ নকৰোঁ মছলা নিদিয়াকৈ খাবলৈ চেষ্টা কৰোঁ আৰু এতিয়া মই ফুলকবিখিনি দি দিছোঁ আৰু আপোনালোকে ফুলকবি ফ্ৰাই কৰিও বনাই খাব পাৰে মই তেনেকৈও বনাইছোঁ কিন্তু আজি মই উৎপাদৰ কাৰণে সেইকাৰণে ফ্ৰাই নকৰাকৈ এনেকৈ বনাই দেখাইছোঁ আপোনালোকক ফুলকবি আলু ফ্ৰাই কৰি বনালেও খাবলৈ বহুতে টেষ্টি হয় আৰু এনেকৈও বহুত ভাল হয় তথাপিও আপোনালোকক সেইটো এটা ৰেচিপি দিম ফুলকবি ফ্ৰাই কৰাটো এতিয়া ভালকৈ সানি ল'লোঁ গোটেইখিনি মানে মিক্স কৰি ল'লোঁ ভাজি ল'লোঁ আৰু অলপ সময় ঢাকি ৰাখিছোঁ অলপ সময় ঢাকি ৰখাৰ পাছত এতিয়া মই পুনৰ চাইছোঁ গেছটো কমাই ৰাখিছোঁ তাৰপিছত পুনৰ এতিয়া লৰাই দিছোঁ গোটেইখিনি লৰাই দিয়াৰ পাছত পুনৰ মই ঢাকি ৰাখিম আৰু ঢাকি ৰখাৰ পিছত বিলাহীৰ পৰা পানী ওলাইছে পানী মানে আচলতে তেল ওলাইছে দেখিছে নহয় গেছটো কমাই ৰাখিছিলোঁ এতিয়া মই ভাপতে সিজাই ল'লোঁ গোটেইখিনি তাৰপিছত এতিয়া মই জোখমতে পানী দিম পানী মই বেছি নিদিওঁ অলপ গ্ৰেভি কৰিম আৰু অলপমান পানী দিম পানী দিয়াৰ পিছত মই গৰম পানী দিছোঁ আপোনালোকে ঠাণ্ডা পানী দিব পাৰে মই গৰম পানী দিলে সোনকালে সিজি উঠে সেইবাবে গৰম পানী দিছোঁ আৰু 5 মিনিটৰ কাৰণে ঢাকি ৰাখিছোঁ হাই ফ্লেম কৰি আৰু এইখিনি দেখিছেনে মই উলিয়াই চাইছোঁ এইখিনি সিজিলে আৰু 90% মান সিজিলে এতিয়া আলু এডোখৰ ভাঙি চাওঁ আলু ভাঙিছে ধুনীয়াকৈ এতিয়া এইখিনি সিজি হৈ গ'ল এতিয়া দিম মই চিকেনখিনি আৰু চিকেনখিনি দিয়াৰ পিছত আৰু অকণমান দেৰি থৈ আৰু খাব পৰা হৈ যাব গৰম ভাতৰ লগত কেনেকুৱা পালে ৰেচিপি আপোনালোকে জনাব কিন্তু আৰু খাবলৈ বহুতেই টেষ্টি হয় অলপ সময় ঢাকি ৰাখিছিল ঢাকি পিছত আকৌ চাইছোঁ এতিয়া দেখিছে কালাৰটো বহুত ধুনীয়া হৈছে খাবলৈ বহুতেই টেষ্টি হৈছিলে আৰু এতিয়া মই এটা বাউলত উলিয়াই ল'ম গোটেইখিনি এতিয়া মই এইখিনি উলিয়াই ল'লোঁ দেখিছে খাবলৈ বহুত ভাল হৈছে কালাৰটো বহুত ধুনীয়া হৈছিলে কেনেকুৱা পালে ৰেচিপি জনাব একেবাৰে চিম্পুলকৈ বনাইছোঁ ওপৰত ধনিয়া দি দিছোঁ মই এতিয়া ধনিয়া দিলেতো গোন্ধটো বহুত ভাল আহে আৰু ভিডিঅ'টো মই আজি ইমানতে সামৰণি মাৰোঁ কেনেকুৱা পালে ৰেচিপি জনাব নতুন ভিডিঅ' ৰেচিপিৰ সৈতে পুনৰ লগ পাম ভালকৈ থাকিব সুস্থ হৈ থাকিব সদায় তো আজি বাই বাই গুড নাইট